নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। এতিয়া ৰাতিপুৱা 8টা বাজিবৰ হৈছে। মই গা পা ধুই আহিলোঁ আৰু আহি এতিয়া বনাবলৈ লৈছোঁ ভাত। যিহেতু মানুহজন আজি কামত যাব, টিফিনো নিব, সেইবাবে ৰাতিপুৱা ভাত কেইটামান খুৱাই পঠিয়াব লাগিব আৰু টিফিনতো লৈ যাব লাগিব। সেইবাবে ৰাতিপুৱাই মই ভাত বনাবৰ বাবে সাজু হৈছোঁ। আৰু এতিয়া ভাতৰ লগতনো কি বনাওঁ ব'লক আপোনালোকক দেখাই যাম। প্ৰথমেই দেখাম, কালি দেউতা আহিছিলে মাহঁতৰ ঘৰৰ পৰা কিবাকিবি অলপমান শাক আনিছিলে আৰু আমাৰ ঘৰৰ বাৰীতেও অলপমান কিবাকিবি শাক দিয়া আছে আৰু কিনো বনাওঁ তাকে আপোনালোকে চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে স্কিপ নকৰাকৈ। আৰু এয়া দেখিছে দেউতাই ৰঙালাও আগ আনিছিলে, ইমান ধুনীয়া ধুনীয়া একদম পুৰঠ ৰঙালাও আগ, আৰু লগতে আনিছিলে কেইটামান কঁঠাল গুটি, ঘৰৰ বাৰীৰে হয় বাৰু সকলো বস্তু, আৰু লগতে আনিছিলে কেইটামান কুন্দুলি, ঘৰৰ বাৰীৰ বস্তু একদম পূৰা ফ্ৰেছ। আৰু এতিয়া বনাবৰ বাবে ৰঙালাও আগ বনাম ভাবিছোঁ আৰু ঘৰৰ বাৰীলৈ যাওঁ, তিতা কেৰেলা বনাম বুলি ভাবিছিলোঁ। যদি বাৰীত গছত তিতা কেৰেলা ডাঙৰ হৈ আছে তেতিয়া ছিঙি আনিম, আপোনালোককো দেখাম। আৰু এইপিনে বাৰীলৈ আহিয়ে দেখিলোঁ টেঙামৰা ইমান ধুনীয়াকৈ জোপোহা হৈ পোখাবোৰ ওলাই আছে। ৰ'দ পৰি দিলত ৰ'দ ওলালে আৰু ৰ'দ দিলত ইমান ধুনীয়া লাগিছে গছকেইজোপা ৰ'দটো পৰিলত। আৰু এইপিনে দেখিছে কোমোৰা লাগি আছে গছত, আৰু লগতে এটা চাইডে কোমোৰা আৰু আনটো চাইডে তিতা কেৰেলা লাগি আছে। এয়া দেখিছে আপোনালোকে, মই অকণমান বাৰু জুম কৰি দেখাই দিছোঁ। এনেকৈ তিতা কেৰেলা ওলমি আছে, বেছি নহয় কমকৈ লাগিছে বাৰু। এতিয়া খাবৰ কাৰণে ছিঙি লওঁ 3টা বা 4টা। এয়া দেখিছে সৰু সৰুকৈ লাগি আছে। নিজৰ ঘৰৰ বাৰীৰ বস্তু বনাই খাই ভাল লাগে, ছিঙিও ভাল লাগে। আৰু এয়া দেখিছে ঘৰৰ পিৰালিৰ কাষতে মায়ে বি জলকীয়া ৰুই থৈছিলে। জলকীয়াখিনিও ধুনীয়াকৈ ৰঙাকৈ পকি আছে। ভাবিলোঁ ৰাতিপুৱাই ৰ'দটো ওলাইছে আৰু ৰ'দটো কোমল হৈ থাকোঁতেই জলকীয়াখিনি ছিঙি ৰ'দত দি থওঁ আচাৰ থ'বৰ বাবে। এইবাৰ বি জলকীয়া আচাৰ থোৱাই হোৱা নাই, সেইবাবে জলকীয়াখিনি ছিঙি ধুনীয়াকৈ এনেকৈ ৰ'দত দি লৈছোঁ শুকাবৰ বাবে। আৰু বি জলকীয়া আচাৰ কেনেকৈনো থওঁ আপোনালোকক নেক্সট ভিডিঅ'ত দেখাম বাৰু। এয়া দেখিছে কি ধুনীয়াকৈ ৰঙাকৈ পকি আছে, ৰ'দত দিছোঁ শুকাবৰ বাবে। আৰু এতিয়া মই তিতা কেৰেলা 3টা ছিঙি ল'লোঁ ভাজিৰ বাবে। ধুনীয়াকৈ এসাঁজ হ'ব আৰু আমি মানুহো কম যিহেতু, সেইবাবে মই এনেকৈ ধুনীয়াকৈ পাতলাকৈ কাটি ল'লোঁ। আৰু লগতে এটা মিডিয়াম চাইজৰ আলু গুটিও এনেকৈ দীঘলকৈ পাতলাকৈ কাটি দিছোঁ। কেৰেলাখিনি আলুখিনি ধুই এতিয়া খৰাহীটোত পানী যাবৰ বাবে থৈ দিছোঁ। আৰু এফালে মই গেছ অন কৰি কেৰাহী পাতি দিলোঁ। এতিয়া তেলখিনি গৰম হ'লত ধুনীয়াকৈ পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি গ'ল্ডেন ফ্ৰাই হোৱাৰ পিছত ইয়াতে মই তিতা কেৰেলাখিনি ঢালি দিছোঁ। তিতা কেৰেলাখিনি ঢলাৰ পাছত মই ধুনীয়াকৈ নিজৰ আন্দাজমতে নিমখ হালধি দি ধুনীয়াকৈ লৰাই ভাজিখিনি ঢাকন দি দিম। একেবাৰে গেছটো লো ফ্লেম কৰি কেৰেলাখিনি মই ঢাকি থ'ম। একেবাৰে আপোনালোকক কেৰেলাখিনি হোৱাৰ পাছত মই দেখাই আছোঁ কেনেকুৱা হয় কেৰেলাখিনি। বেছিকৈ গেছটো বঢ়াই দিলে কেৰেলাখিনি যিহেতু পাতলাকৈ কটা আছে লাগিও যাব পাৰে, সেইবাবে একদম কমকৈ গেছটো দি ঢাকি দিছোঁ। আৰু এয়া দেখিছে মোৰ তিতা কেৰেলা ভাজিখন ৰেডিয়ে হৈ গৈছে। আৰু এফালে মই জুইত পাতি থৈছোঁ দাইলখিনি মই বইলেই কৰিম। ইয়াতে কঁঠাল গুটি দি দিছোঁ আৰু লগতে ভেন্দি দি দিছোঁ 2টামান। এনেকৈ ভেন্দি দাইলত দিলে খাই বৰ ভাল লাগে, সেইবাবে মই গেছত নাপাতি জুইত পাতি দিছোঁ। আৰু জুইত বনালে দাইলকণ খাবলৈ সোৱাদ হয়। গেছত একদম পূৰা দাইলখিনি বনালে কুকাৰত পিছল টাইপৰ হৈ যায় এটা চিটিতে। আৰু অন্যফালে মই ধুনীয়াকৈ কেৰাহী পাতি এতিয়া ৰঙালাও আগখিনি বনাবৰ বাবে লৈছোঁ। ৰঙালাও আগখিনি ধুনীয়াকৈ কুটি ল'লোঁ। আৰু এতিয়া মই তেলত পিঁয়াজ দিলোঁ আৰু কেইফুটামান নহৰু মিহিকৈ কাটি দিছোঁ। আপোনালোকে নহৰু দিবও পাৰে নিদিবও পাৰে, আপোনালোকৰ কথা। কিন্তু মই এনেকৈ ৰঙালাও আগত নহৰু এনেকৈ মিহিকৈ কুটি দিলে খাই পিনি ভাল লাগে, ভাজিখন বহুতেই টেষ্টি হয়। আৰু এতিয়া দেখিছে আপোনালোকে হালধি দিলোঁ আৰু এতিয়া মই ধুনীয়াকৈ ৰঙালাও আগখিনি দি
হালধিখিনি মিক্স কৰি দিম আৰু লগতে ইয়াত নিজৰ আন্দাজমতে মানে নিমখটো দি দিম আৰু পাত শাকৰ ভাজি হয় নিমখ বেছি হয় বুলি ভয় লাগে, সেইবাবে মই নিমখ অকণমানেই দিছোঁ। কম হ'লেও মানে পিছত দি দিব পৰা যাব, কিন্তু বেছি হ'লেতো ভাজিখন নষ্ট হৈ যাব, সেইবাবে মই নিমখ কমকৈ দিছোঁ। আৰু এতিয়া সকলোখিনি মিক্স কৰি মই ধুনীয়াকৈ ঢাকি দিম অলপ টাইমৰ কাৰণে। এয়া দেখিছে। আৰু এতিয়া ঢাকনখন খুলি আপোনালোকক দেখাই দিছোঁ, ভাজিখিনি মানে ধুনীয়াকৈ সিজিয়ে আহিছে। আৰু এইপিনে মোৰ ৰঙালাও আগৰ ভাজিখনো ৰেডি হৈ গ'ল। কি ধুনীয়া হৈছে, দেখিয়ে মানে খাওঁ খাওঁ লাগি গৈছে। আৰু নহৰু গোন্ধটো বহুতেই ভাল লাগে মোৰ। আৰু এতিয়া ধুনীয়াকৈ ভাতৰ বাবে থালিখন ৰেডি কৰি লওঁ। এইপিনে তিতাকেৰেলা আলু ভাজি আৰু এইপিনে ৰঙালাও আগ আলু ভাজি, আৰু লগতে কালি মাংস আনিছিলে, মাংসও আছিলে। মাংসখিনি বনাই থকা বিশেষ দেখাই থকা নাই বাৰু, ৰাতিপুৱা যিহেতু লৰালৰিকৈ বনাইছোঁ। আৰু এইপিনে ভাতৰ লগত বইল দাইল, কঁঠাল গুটি দিছোঁ আৰু লগতে ভেন্দি দি দিছোঁ। এনেকৈ ৰাতিপুৱা থালিখন আজি বনালোঁ খাবৰ বাবে। আৰু এতিয়া মই মানুহজনক ভাতটো খুৱাই বোৱাই আজৰি কৰি মানে লওঁ, আৰু তেওঁৰ বাবে টিফিনো বনাব আছে। চৰি, টিফিন বনাব আছে নহয়, টিফিন অলৰেডি বনালোৱে, ভাতেই দি পঠিয়াম, টিফিন ভৰাব আছে। এয়া ধুনীয়াকৈ আজি এনেকৈয়ে মই ৰাতিপুৱাৰ ভাত সাজ ৰেডি কৰিলোঁ। তাকে ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আজিলৈ বাই বাই।